হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া আমাৰ মেজি জ্বলিলে আৰু কালি উৰুকা হৈ গ'ল, যিহেতু সকলোৱে চাগে উৰুকা ভালদৰে পালন কৰিলে। আৰু আমিও চুবুৰীটোৰ কেইঘৰমান মিলি খানা খালোঁ। আৰু এতিয়া আমি মেজিৰ ওচৰতে প্ৰসাদ খাম আৰু শৰাই দিয়া হ'ল। আৰু ইয়াৰ পৰা আমি গৈহে কিবাকিবি ঘৰত খামগৈ আৰু জলপান। তেন্তে চাই থাকক ভিডিঅ'টো। A few moments later. Hello everyone, welcome back to my YouTube channel. নমস্কাৰ, মই জংকেনচুতে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু সকলোকে পোনপ্ৰথমে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু কালি উৰুকা হৈ গ'ল, সকলোৱে চাগে উৰুকাৰ দিনটো ভালদৰে পাৰ হ'ল, সকলোৱে এনজয় কৰিলে। মই কালি ভিডিঅ' ষ্টাৰ্ট নকৰিলোঁ, কাৰণ মোৰ গাটো অলপ বেয়া আছিলে, সেইটো কাৰণে ভিডিঅ' বনাব মন নগ'লে। আৰু আজি বিহু হয়, আৰু সেইটো কাৰণে আমি অকণমান ওলাই মেলি আহিছোঁ আৰু গোটেইকেইটাই মিলি আমাৰ পোৱালীকেইটাকো লৈ আহিছোঁ। আৰু এয়া আমাৰ ভন দেখাই দে, আকৌ হাই কৈ দে, হেল্ল'। আৰু এতিয়া এনেই আৰু ক'ৰবাত যাম আৰু ৰাতিপুৱা মেজি চেজি জ্বলালোঁ, শৰাই দিলোঁ, সেৱা চেৱা কৰিলোঁ। আৰু এতিয়া আমি আবেলি এনেই অকণমান ওলাই আহিছোঁ, অকণমান এনেই ফুৰি আহোঁগৈ বুলি বিহু দিনা। তেন্তে ভিডিঅ'টো চাই থাকক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এয়া দেখিছেনে, ভেলাঘৰটো ইমান ধুনীয়াকৈ বনাইছে। আৰু এয়া আহোঁতে আমি দেখিলোঁ, আৰু সেইটো কাৰণে এখন ভিডিঅ' এটা কৰি আনিলোঁ। আৰু কোনডোখৰত বনাইছে, ৰুদ্ৰসাগৰনে। আৰু এতিয়া আমি পাই গ'লোঁ সেই ৰংঘৰ, আৰু পোৱাগৈ নাই, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। মানে ৰংঘৰত কিবা মেলা হৈ আছে, ইয়ালৈকে আহিছোঁ আৰু বিহু বুলি। তেন্তে দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তেন্তে ব'লক, এতিয়া আমি গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ আৰু গাড়ী বহুত ভিৰ আকৌ দেই, হয়নে? হাই কৈ দে। কি লাগে? ঐ লগ দিব, কিমান লয়? ভাবনা গ'লে ফেচ ভন ইয়াৰ লৈ ল নি, খাবি? খাওঁ নি, লৈ ল। ঐ পোৱালি, খাই গৈ যাওঁ ললি। আমি ৰংপুৰ মেলাৰ পৰা আহিলোঁ, আৰু ৰংপুৰ মেলা মানে ৰংঘৰৰ কাষতে পাতিছে, মানে ৰংঘৰতে পাতিছে। আৰু ৰংঘৰত সোমোৱা নহ'ল, মানে ৰংঘৰৰ ছাইডতে পাতিছে। আৰু পৰা আমি ওলাই আহিলোঁ, আৰু এনেই আৰু বিহু বুলি অকণমান ওলাই আহিলোঁ, আৰু গাটো বেয়া কাৰণে অকণমান ওলাই মেলি আহিলোঁ, মনটো যাতে ভাল লাগে। আৰু
পোৱালিকেইটা কিবাকিবি খাবলৈ গৈছে মই একো খাব নোৱাৰোঁ সেইটো কাৰণে নগ'লোঁ আৰু আপোনালোকৰ চাগে উৰুকাৰ দিনটো চাগে ভালকেই গ'ল আৰু আজি ৰাতিপুৱা মেজি চেজি জ্বলালোঁ শৰাইও আগবঢ়ালোঁ তাৰপৰা সেৱাও কৰিলোঁ ধুনীয়াকৈ গাটো বেয়া যদিও গৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু বাকীনো কি বনাম আৰু গাটো ভাল হ'লে ভাল ব্লগ দিবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ বাই পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে পুনৰবাৰ বহুত ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে ভাল হয় আৰু ভালে থাকে তাকে কামনা কৰিছোঁ